নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই পাপৰি কলিতাই মোৰ আন এটা ব্লগ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া হৈছে 12 ফেব্ৰুৱাৰীৰ দিনাখন মই ভিডিঅ' কৰিছিলোঁ। যিহেতু মানে ৰাতিপুৱা সময়কণতো আমি কি কাম কৰোঁ তাৰে অকণমান ভিডিঅ' কৰি আপোনালোকক বোলো দেখাওঁ। আচলতে সম্পূৰ্ণ ভিডিঅ' কৰিবলৈ অকণমান অসুবিধাও হয়। এয়া দেখিছোঁ ৰাতিপুৱাই শুই উঠিলোঁ 6টা বজাত। উঠি প্ৰথমে চোতাল সাৰি ল'লোঁ। চোতাল মানে এতিয়া ফাগুণ মাহততো কিমান পাত পৰে, মানে যিহেতু আমাৰ ঘৰৰ কাষতে আচলতে বাঁহ গছ আছে আৰু মানে ইয়াত দেখিছেনে কিমান মানে সাৰিব আপুনি, আমনিও লাগি যায়। তথাপিতো অকলে মানে এখন চোতাল সাৰি আদায় কৰিব নোৱাৰোঁ, সেইবাবে মায়েও মানে সহায় কৰি দিয়ে বাৰু। আৰু চাই যাব আগলৈ ভিডিঅ'টো। মই চোতাল সাৰি আপোনালোকক লগ পাই আছোঁ। আৰু ইয়াত দেখিছেনে চোতাল সাৰি মই গা পা ধুই আহিলোঁ। এয়া ধুই আমাৰ আচলতে আৰ্হি উঠাই নাই এতিয়ালৈকে। এতিয়া সময় 7 বাজিলে ৰাতিপুৱা, আৰু 7 বজা তাই যিহেতু মানে বহুত ৰাতি শোৱা দেৰি কৰে আৰু উঠাও সেইকাৰণে দেৰি হয়। আৰু এয়া মই ৰুমটো বোলো চাফা কৰি লওঁ, যিহেতু বিচনাখন নাপাৰিলে ৰুমটো সম্পূৰ্ণ চিজিল নহয়গৈ। তথাপিতো যিখিনি কাপোৰ মানে গোট খাই থাকে আচলতে সেইখিনি কাপোৰ মই প্ৰথমে জাপি ল'লোঁ। আৰু এয়া দেখাইছোঁ থুলমূলকৈ অকণমান আপোনালোকক। সম্পূৰ্ণ আচলতে কামখিনি দেখুৱাবলৈ অকণ অসুবিধা হয়। মই চোতাল ঘৰ সৰা মানে এইফালে ভাত ভণ্টিয়ে বনাই আছে, যিহেতু হাজবেণ্ড সোনকালে কামলৈ যায়। আৰু মই চোতাল সাৰি অহা মানে তাই ভাত দাইল ভাজি হৈয়ে গ'ল, মাত্ৰ ৰুটি বনাবলৈ আছে, মই বনাম। আৰু ইয়াত দেখিছেনে ৰুমটো মই কৰি ল'লেও মানে যিহেতু বিচনাখন পৰা হোৱাই নাই। আৰু এইফালে মই ঘৰ সাৰি লৈছোঁ। ৰাতিপুৱা সময়কণৰ আচলতে যি পাৰিছোঁ তাৰহে দেখাইছোঁ, আচলতে সম্পূৰ্ণ কাম নাই দেখুওৱা। তাৰ মাজতে আচলতে কাপোৰ ধোৱাৰ পৰা আদি কৰি কিমান কাম থাকে ন, বাতি কাঁহী ধোৱা, কাপোৰ ধোৱা, কিমান কাম। আৰু আপোনালোকেও সকলো গৃহিণীয়ে কৰিবলগীয়া কামখিনিয়ে বাৰু দেখুৱাইছোঁ। তথাপিতো মই অকণ দেখাওঁ। এইফালে ঘৰ দুৱাৰ সাৰি ধুনীয়াকৈ পানী দুনি ছটিয়াব লাগিব, মানে যিহেতু মায়ে গা ধুই আহি গোঁসাই ঘৰত সোমাই আকৌ চাকি দিব। চাই যাব আগলৈ ভিডিঅ'টো। আৰু এয়া দেখিছেনে, ইয়াৰ আটাখিনি মই মুঠি ৰুটি প্ৰথমতে বেলি লওঁ। আৰু মই ৰাতিপুৱা যিহেতু আমি ৰুটি ভাজি খাম, সেইবাবে ৰুটি বেলি আছোঁ। চাই যাব আগলৈ ভিডিঅ'টো। ভাত পানী খাই আচলতে টিফিন লৈ যিহেতু হাজবেণ্ড গ'ল, আৰু এতিয়া ভাইটিয়ে ৰুটি খাব আৰু টিফিনত ভাত লৈ যাব। আৰু ৰাতিপুৱা সময়কণ আচলতে বহুত দৌৰা-দৌৰি হয়। তথাপিও আপোনালোকৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যিমান পাৰিছোঁ সিমান মানে কৰিবলৈ চেষ্টা কৰিছোঁ। আচলতে সম্পূৰ্ণ ভিডিঅ' কৰিবলৈ বহুত অসুবিধা হয়, আপোনালোকক আকৌ এবাৰ মই কৈছোঁ। এয়া মোৰ ৰুটি ৰেডি হৈ গ'ল, আৰু এতিয়া ভাইটিৰ বাবে মই খোৱা যোগাৰ কৰোঁ। আৰু এইফালে দেখিছেনে তাক ভাজি আৰু চাহৰ সৈতে মই ৰুটি দি দিওঁ। আৰু আনফালে টিফিনো মই ৰেডি কৰিলোঁ, কিন্তু ভিডিঅ' কৰিবলৈ নহ'লে। আৰু চাই যাব আগলৈ ভিডিঅ'টো। ভাইটিৰ বাবে লাল চাহ দি পেলাই আকৌ মায়ে গাখীৰ চাহে খাই, সেইবাবে মাৰ বাবে আকৌ গাখীৰ চাহ অকণ উঠাই দিলোঁ। যিহেতু মায়ে গাখীৰ চাহ খাই খুব ভাল পায়, কিন্তু এতিয়া বৰ্তমান মা গা বেয়া, সেইবাবে গাখীৰ চাহ খাব পৰা নাই। কিন্তু যেতিয়া মই ভিডিঅ' কৰিছিলোঁ তেতিয়া আচলতে মায়ে গাখীৰ চাহ খায়। আৰু মাৰ বাবে গাখীৰ চাহ অকণ ৰেডি কৰিলোঁ। আনফালে আমাৰ আহি উঠিলে দেখিছেনে। মই বিছনাখন পাই লওঁগৈ। গুড মৰ্ণিং কৈ দিয়া। তুমি শুই উঠিলা? গাটো ভাল পাইছা নাই? পাইছা? মই বিছনা পাই লওঁগৈ দেই। আহি পেহীয়েকৰ ওচৰত থৈ পেলাই আকৌ ইয়াৰ ৰুমটোৰ ওচৰলৈ আহিলোঁ, দেখিছেনে। যিহেতু ৰুমটো গোটেই মানে খেলি মেলি হৈ আছে। যিহেতু ঠাণ্ডা দিনত এইটো কাম মই খুব বেয়া পাওঁ, যিহেতু বিচনাত বহুত কাপোৰ থাকে। আপোনালোকে বাৰু কোনে বেয়া পায় প্লিজ কমেণ্ট এটা কৰি জনাবচোন দেই। আৰু কাপোৰখিনি ধুনীয়াকৈ জাপি নথ'লে আকৌ ৰুমটোও চিজিল নালাগে নহয়। সেইবাবে মই কাপোৰখিনি যদিও বেয়া পাওঁ, চিজিল কৰিবই লাগিব। এই কাপোৰখিনি জাপি আপোনালোকক ভিডিঅ' কৰি দেখাই আছোঁ দেই, চাই যাব আপোনালোকে। মোৰ ৰুমটো চিজিল কৰি লওঁ। এইখিনি কাম কৰি আকৌ আৰ্হি খোৱা যোগাৰ কৰিবলৈ আছেই, তাইক মানে দাঁত ব্ৰাছ কৰাবলৈ আছেই। কিমান কাম মানে ৰাতিপুৱা সময়তো ৰ'বলৈ টাইম নাপাওঁ। আৰু এইফালে মোৰ ৰুমটো প্ৰায় চিজিল হৈয়ে গ'ল, খালি মানে বেডশ্বীট এখন আকৌ বেলেগকৈ পাৰিব লাগিব বাৰু। এয়া মোৰ নিচিনা পাৰি মেলি ৰেডি হৈ গ'ল।
আকৌ লগ পাই আছোঁ আৰু এইখিনিতে এটা ৰিকুৱেষ্ট কৰিম মোৰ চেনেললৈ কোনোবা ভিউৱাৰ্ছ নতুনকৈ আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব লগতে লাইক কমেণ্ট কৰিব দেই আৰু ইয়াৰ নেক্সট দিনাখন দেখিছে ন আমাৰ ঘৰলৈ আচলতে খুৰীহঁত আহিছিলে তাৰো অকণ ভিডিঅ' আছিলে আৰু এয়া লাষ্টতে মাৰ ঘৰতে পালোগৈ মানে মাৰ ঘৰলৈ যে গৈছিলোঁ যিহেতু বাৰ্থডে খাবলৈ গৈছিলোঁ ভতিজাজনী আৰু আজি ভিডিঅ'টো ইমানতে ৰাখিম আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ দেই বাই